ভালে আছে আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ লং ভিডিঅ' মানে আৰু বেলেগ তেনেকৈ সদায় আৰম্ভ নকৰোঁ কাৰণ দিবলৈ তেনেকুৱা একো নাথাকে আৰু আজি এতিয়া হৈছে পিছবেলাৰ সময় নামঘৰলৈ যাওঁ আমাৰ কাৰণে নামঘৰত ভাওনা আছে অহাকালি ভাওনা আৰু আজি ভাওনাৰ আগদিনাখন মানে পানী তোলা হ'ব গণ গাব আৰু সেইকাৰণে কেনেকুৱানো নিয়ম নীতি হয় বুলি দেখাম ভিডিঅ' এটা বনাওঁ বুলি আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো কিমানখিনি বাৰু দেখাই থাকিম বাৰু সকলোখিনি আৰু দেউতাহঁত ৰাতিপুৱাৰ পৰা নামঘৰত লাগি আছে বাৰু তাতে আছে মা বা আহিছে বা ওলাই আছে মা বা দুজনে আৰু এতিয়া নামঘৰলৈ যাওঁ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আমাৰ পৰিয়ালটোৰ মানে ওলোৱা ৰেডি হৈ গ'ল হয়নে নাই বাবু ক'ত যাবা ক'ত যাবা আমি নামঘৰলৈ গৈ আছো দেই আৰু এয়া আমাৰ দীঘলীয়া ৰাস্তা আৰু এফালে আমাৰ এয়া ভাওনাৰ মানে পোষ্টাৰ লগোৱা হৈছে আৰু লগতে বিহুৰো আৰু বেনাৰ চাই আহিব পাৰে যিসকলে হাই আৰু আমাৰ নামঘৰৰ গেটৰ সন্মুখ পালোহি আৰু আজি পুৰা 1000 চাকি জ্বলোৱা হ'ব সকলোৱে মানে সন্ধিয়াৰ পৰা পুৰা যুঁজাৰ চলাই আছে আৰু এইটো কেনেকুৱা লাগিব আজি ৰাতি আজি মানে আহিলা হাই কৃষ্ণ জেঠি ঠাণ্ডা লাগছে নেকি এয়া আমাৰ দেউতা আৰু এইফালে আমাৰ নামঘৰৰ ভিতৰৰ ভাগ কেমেৰাটো যে ইমান ৰৈ আছিল গমে নাপাওঁ হাই কৈ দিয়া লাভলি লাভলি নহয় কি আছিলে বাৰ্বি আৰু এই নামঘৰৰ বাহিৰৰ ভাগত মহিলাবোৰে দিনত মানে ধুনীয়াকৈ মালপোৱা বনালে আৰু অহাকালিলৈ ভকতক চাহ দিব যিহেতু আৰু আমি মানে সকলোৱে চাকি ৰেডি কৰি আছোঁ ধুনীয়াকৈ আৰু পানী তুলিব যাব সময় হৈ গৈছে সকলোৱে পানী তুলিবলৈ যাম আৰু এতিয়া চাকি জ্বলোৱাবোৰে জ্বলাই থাকিব বাৰু ধুনীয়াকৈ নদীলৈকে পানী তোলাখিনি ভিডিঅ' কৰিছিলোঁ কিন্তু ভিডিঅ'টো ছেভ নহ'ল যেন পাওঁ আৰু এয়া ছোৱালীবোৰক সৰু সৰু ল'ৰা ছোৱালীবোৰক তেনেকৈ পানী ঘৰত ল'বলৈ দিছে আৰু বহুত মানুহ হৈছিলোঁ আজি গোটেই গাঁৱৰ ৰাইজে ভাল লাগিলে বহুত বেছি আৰু এয়া সকলোখিনি মানুহ বাকী আৰু এনেকুৱা আমাৰ পানী তোলা হৈ গ'ল আৰু এয়া নিয়ম কৰি আছে নামঘৰৰ গোটেই নামঘৰটো মানে 7 ভাগ কৰিছে আৰু এয়া নাম ধৰা আৰু আমি মানে ঘৰলৈ আহিলোঁ দেউতাহঁতে এনেকৈ ফুল প্ৰসংগ কৰি আছে আৰু মহিলাসকলে ঘৰলৈ আহিলে আৰু আজিলৈ ভিডিঅ'টো ইমানে কাইলৈ বাৰু ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভাওনাখন চাবলৈ আছে আপোনালোকৰ আৰু আজিলৈ ভিডিঅ'টো ইমানেই